এক অসম যাত্ৰাৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰা, এক কৰা। এই সময়ত সমাজ ভঙাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। সমাজ ভাঙিবৰ কাৰণে বিভিন্ন অশুভ শক্তিয়ে অহৰ্নিশে তেওঁলোকে প্ৰয়াস চলাইছে। এফালেদি সাম্প্ৰদায়িকতাৰ নামত হিন্দু মুছলমানৰ ধৰ্মীয় ৰাজনীতি, ধৰ্মীয় উন্মাদনা আৰু ঘৃণাই সমাজখন বিপন্ন কৰিছে, সমাজৰ মাজত ভাঙোনমুখী এটা পৰিৱেশ তৈয়াৰ কৰিছে। তাৰ লগে লগে মানুহৰ মাজত সংকীৰ্ণতা, বৰ্ণবাদী চিন্তা চেতনাৰ প্ৰয়োগ, বিশেষকৈ বিজেপিৰ উদ্যোগত তেওঁলোকে শাসকীয় দলটোৱে, তাৰ উপৰিও মানুহৰ মাজত অসহিষ্ণুতা, ঘৃণা, নিজ মানসিকতা। ৰাজনৈতিক নেতাই সমাজত অসমৰ সংস্কৃতিক প্ৰতিনিধিত্ব নকৰা কথা বতৰাৰ অৱতাৰণা, যাৰ ফলত আমাৰ মানুহৰ মাজতো যিটো সাংস্কৃতিক আৰু যিটো ৰাজনৈতিক সংস্কৃতিৰ যিটো পৰিৱেশ, এই পৰিৱেশ যিটো অৱনমিত হৈছে, এইবোৰৰ এটা শুভ উত্তৰণ ঘটাব লাগিব। কাৰণ আমি দেশৰ ৰাজনীতি সমাজৰ কাৰণে, সাধাৰণ জনগণৰ কাৰণে। গতিকে আমি ভাবোঁ যে সাধাৰণ জনতাই শান্তিৰে, সমন্বয়েৰে, ঐক্যবদ্ধতাৰে, মানৱীয় প্ৰমূল্যৰ যিবোৰ গুণ আছে সেইবোৰ যাতে সকলোৰে মাজত সজীৱ হৈ থাকে। মানুহৰ মাজত সমন্বয়, প্ৰেম, ভালপোৱা, ভাতৃত্ববোধ, এই কথা বতৰাবোৰ যাতে পুনৰ অসমৰ মানুহৰ মাজত আছে আৰু থাকিব। ভাঙোনমুখী মানুহকো যাতে, সাম্প্ৰদায়িকতা সৃষ্টি কৰা এই শক্তিসমূহকো যাতে ৰাইজে জনতাই চিনি ৰাখে, তেওঁলোকক উৎখাত কৰে। তাৰ কাৰণে আমি এই যাত্ৰাত আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে মানুহৰ মৌলিক যিবোৰ সমস্যা আছে, জীয়াই থকাৰ সমস্যা, খোৱা বোৱা, জীৱন জীৱিকা, অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী, এইবোৰৰ মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰিছে। চাৰিওফালে মূল্যবৃদ্ধি হৈছে। কৰ কাতলৰ বোজাই মানুহক ভাৰাক্ৰান্ত কৰিছে। পেট্ৰল, ডিজেল, গেছৰ দাম বাঢ়িছে, ঔষধৰ দাম বাঢ়িছে, ঘৰ বন্ধা সামগ্ৰীৰ দাম বাঢ়িছে, বিদ্যুতৰ মাচুল বাঢ়িছে। জাতীয় সমস্যাবোৰক সদায় পিঠি দি আহিছে। কেৱল মাত্ৰ শ্লোগানধৰ্মী চিন্তাই সমাজখনক একেবাৰে অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে। তেনে প্ৰেক্ষাপটত আমি ভাবোঁ যে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ, সিন্ডিকেট, কমিশ্যন ৰাজ, এইবোৰ সকলো উৎখাত কৰিব লাগিব। আৰু এই যাত্ৰা মানুহৰ মন বুজিবৰ কাৰণে, মানুহৰ লগত তেওঁলোকৰ দুখ বেদনা, তেওঁলোকৰ খং ক্ষোভ উপলব্ধি কৰিবৰ কাৰণে। সেইকাৰণে আমি অসমখন বুজি পাব লাগিব, আমি অসমখন জানিব লাগিব, চাব লাগিব। আৰু সেইকাৰণে মানুহৰ ওচৰলৈ আহিছোঁ, মানুহৰ মনৰ কথাৰ উমান ল'ব চেষ্টা কৰিছোঁ। আৰু মানুহেও কেনেকৈনো আমি সমাজখন এক কৰিব পাৰোঁ, এক সমাজ, এক অসম, ঐক্যবদ্ধ অসম, এই লক্ষ্য আৰু চিন্তাৰে এই যাত্ৰা।